আপোনালোকৰ যদি প্লেটফৰ্মটো কি জানিব বিচাৰে তেনেহ'লে দিয়ে আছে আহি আছে খাই আছোঁ মানে লাষ্টত নাখাওঁ কৰি গৈছোঁ। আৰু মই কৈছিলোঁ যিহেতু এইটো এটা প্লেটফৰ্মৰ পৰা ইমান ধুনীয়া চান্স এটা পাই। এইফালে আমাৰ দেখা পাইছে ৰুম, এইফালে পুৰা ধুনীয়া ৰুম। মাংসৰ কিবা জুচ দি পেলাই বনাইছে, মিঠা দি পেলাই বনাইছে, টেঙা দি পেলাই বনাইছে। So hello guys, finally মোৰ ধুনীয়াকৈ ফ্ৰেছ হৈ গ'লোঁ। তো ফাৰ্ষ্ট দিলোঁ একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰ। তো এতিয়া যাওঁ গ্ৰাউণ্ড ফ্ল'ৰ। তো এতিয়া ব্ৰেকফাষ্ট হৈ আছে, গৈ কিনি খাওঁ ব্ৰেকফাষ্টটো। আৰু বহুত বেছি ধুনীয়া লাগিলে গা চা ধুই মেলি, যিহেতু এদিন গা ধুব পৰা নাই, একদম অশান্তি লাগি আছিলে। আৰু এতিয়া তলতে সকলোখিনিয়ে ব্ৰেকফাষ্ট কৰি আছে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ লিফ্টত। এইটো হৈছে ব্ৰেকফাষ্ট, কিবা কিবি ধেৰ আছে, এইবিলাক কৈ নাথাকোঁ, ধুনীয়াকৈ খাওঁ। ব্ৰেকফাষ্ট হৈ গ'ল আমাৰ ধুনীয়াকৈ। এতিয়া আহিছোঁ মোবাইল ল'বলৈ, মানে মামাৰ মোবাইলটো এৰি থৈ গ'ল। তো মোবাইলটো পটাপট লৈ লওঁ, তাৰপিছত আমাৰ মোৰ লুকটো চাওক অলপ এনেকুৱা টাইপ। তো আপোনালোকৰ লুকটো দেখাইলোঁ, এতিয়া যাওঁ পটাপট। বাকী যাওঁ আৰু ধুনীয়াকৈ, তাৰপিছত দেখাই আছোঁ আপোনালোকক গোটেই কি ক'ত নিয়া হয়, ক'ত যাওঁ। ধুনীয়াকৈ মই ওলাই আহিলোঁ। আৰু এইখন হোটেলতে আমি আজি ষ্টে কৰিম। আজি মানে নহয়, এই 3 দিন ইয়াতে ষ্টে কৰিম। এতিয়া ইয়াৰ পৰা যাওঁ, গোটেইখিনি এইফালে দেখা পাইছোঁ আমাৰ মানুহ। You don't see the things I see. আৰু গাইজ কলকাতাত আহি মানে আমাৰ বাছখনত চাব নি পুৰা মহল বনি আছে, একদম আছামিজ গানত। তাৰমানে আমাক যোনজন গাইডে মানে গাইড কৰি আছে, সেইজনকো পুৰা নচুৱাই দিছে মানে। Tell you things you won't believe. Above the skies over. এতিয়া যাম আকৌ এস্কেভেটৰত। এইফালে আমাৰ মামাশ্ৰী, এইফালে আকৌ চাহ, এইফালে আমাৰ গাইড, ये हमारा गाइड सर जी कैसा है? एकदम बढ़िया। To never give up, to never back down. কালী মন্দিৰতে ধুনীয়াকৈ সেৱা চেৱা কৰি মেলি যাতে গোটেই টুৰটো হ'ব। আৰু মোৰ যোনটো ইউটিউব ফেমিলি ইমান ডাঙৰ নহয়, তো এই ফেমিলিটোৰ কাৰণে মই ইয়াৰ পৰাই উইচ কৰিম যেন সকলোখিনি ভালে কুশলে থাকক। চাওক না, মন্দিৰ বুলিতো নকয় মানে, ইমান খাতাৰনাক গৰম মানে ফাটি গৈছে, এনেকুৱা লেতেৰা গৰম পৰিছে নহয়, ভাই হিচাপ কি ক'ম। আৰু এই মন্দিৰটো মানে 1955 চনৰ 21 মে'ত মানে অ'পেন কৰিছিলে। আৰু ইয়াৰ যোনজন ফাউণ্ডাৰ মানে তেওঁৰ নাম হৈছে আনি ৰচমানি। গৰম পৰিছে 31 ডিগ্ৰী। আৰু এইফালে মানুহৰ লাইন চাওক না, ইয়াত বেছি দেৰি থাকিব নোৱাৰি, যিহেতু থাকিলে মানে সিজি যাব লাগিব মন্দিৰটো। চাওক, আৰু এখন হৈছে হুগলী ৰিভাৰ। এতিয়া আমি ধুনীয়াকৈ মন্দিৰৰ পৰা আহি গ'লোঁ। It's the sound of soul in me. Live your life, live your dream. গাইজ এফালে দেখা পাইছে এইটো চাৰ্চ হয়। এতিয়া আমি চাৰ্চৰ ভিতৰত সোমাই যাওঁ। আৰু ইয়াত ভিডিঅ' কৰা এলাও নাই, তো সেইটো কাৰণে দেখাব নোৱাৰিম আপোনালোকক। ভাল লাগিলে ভিতৰত, মানে বহুত বেছি ঠাণ্ডা। আৰু এইফালে মানুহ আহি আছে। গাইজ বহুত ফুৰা মেলা হ'ল, এতিয়া আহিছোঁ আমি খাব। এতিয়া টাইম হৈ গ'ল এইফালে পূৰা 1:15। আমাৰ এইটো ছেকেণ্ড আইটেম। ফাৰ্ষ্টটো হ'ল মানে জুচ আৰু চুপ, আৰু এইফালে এতিয়া ছেকেণ্ড আছে এইটো চিকেন। ইমানকেইটা আইটেম দিছে মানে আজিলৈকে দেখিও পোৱা নাই, আগতে খোৱাও নাই। চিলি চিকেনটো খাইছোঁ, বাকী সেইখিনি খোৱা নাই। এটা টেষ্ট কৰি চাওঁ। আকৌ নেক্সট আছে ভাত। খানাটো মানে 3 নম্বৰ, একদম হেভি আইটেম মানে খানা। এতিয়া থাৰ্ড আইটেম, এফালে দেখা হৈছে পোলাও, মাংস। এইটো খাই মেলি আৰু আজৰি। পেট বহুত বেছি ফুল হৈ গ'ল, ৰাতি নাখালে। খাওক আমি খাব নোৱাৰা হৈ গৈছোঁ, ইমানেই খানা আৰু। কেনেকুৱা, কিবা এটা কৈ দিয়ক। কেনেকুৱা ফাইনেলি খানা পিনা হৈ গ'ল ধুনীয়াকৈ। আৰু দেখা পালে কিমান বেছি আইটেম দিয়ে আছে, আহি আছে, খাই আছোঁ, মানে লাষ্টত নাখাওঁ কৰি গৈছোঁ। আৰু
মই কৈছিলোঁ যিহেতু এইটো এটা প্লেটফৰ্মৰ পৰা ইমান ধুনীয়া চান্স এটা পাইছোঁ আৰু সেইটো প্লেটফৰ্মটোৱে ইমানখিনি গোটেই ঘূৰাইছে ফুৰাইছে খুৱাইছে থকাইছে সকলোখিনি মানে প্লেটফৰ্মটোৰ দ্বাৰাই কৰিব পাৰিছোঁ আৰু প্লেটফৰ্মটো মানে নোহোৱা হ'লে আজি ইমানটো নাপাওঁ। আপোনালোকৰ যদি প্লেটফৰ্মটো কি জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে, লিংক ডেছক্ৰিপশ্যনতে দিয়া আছে আৰু ফটো চটোবিলাকো তাতে দেখাব। আছোঁ বৰ্তমান বাছত আৰু এইফালে এজন ছাৰক দেখাই দিছোঁ। কেনেকুৱা লাগিলে খানা খাই? খাই পেলাইতো মানে যিটো ইংলিছ খানা খালেও নানা কৰি গৈছে একদম মানুহে নানা কৰি গৈছে। মাংস দিছে, ফ্ৰাই মাংস, মাংসৰ পকৰি, মাংসৰ কিবা জুচ দি পেলাই বনাইছে, মিঠা দি পেলাই বনাইছে, টেঙা দি পেলাই বনাইছে আৰু কি কি দিছে। আপোনাৰ লিভাৰটোৱে হজম কৰিব পাৰিব নেকি? যেতিয়া আমি গৈ আছোঁ আকৌ জুলৈ মানে যাতে অলপ জীৱ জন্তু চাই আহোঁ, যিহেতু আমি বোকাহাটত আজিলৈকে চাই পোৱা নাই, বোকাহাটত নাই। আজি মানে ইমানে খুৱাইছে নুফুৰো লাগি গৈছে, ৰেষ্ট লাগে ইমানে খুৱাইছে ন, নাখাওঁ এতিয়া আছোঁ আমি য'ত নামখিনি ইমান নাজানো, ইয়াতে দিয়া আছে 4বিধ আছে একেলগতে ইয়াতে। আৰু এইফালে হাতী বাবা দেখিছোঁ, সেয়া চাওক। আৰু মই যিহেতু তেনেকৈ কাজিৰঙা দেখিয়ে থাকোঁ, হাতী বাবাটো দেখাটো ইমান বেছি ইণ্টাৰেষ্টটো নাই, দেখিয়ে থকা হয় যিহেতু সেইকাৰণে ইমান এইটো চাবলগীয়া নহয়। চবৰে মানে অলপ ক্লিপ ল'ম আৰু এইফালে পোৱালিবিলাক স্কুলৰ পৰা আনিছে, চবৰে অলপ ক্লিপ ল'ম যিহেতু গোটেই জুখন মানে ব্লগ বনোৱাটো পচিবল নহয়, আপোনালোকেও চাই ব'ৰ পাব, সেইটো কাৰণে অলপ ক্লিপ ল'ম যিমানটো পাৰোঁ দেখাইছোঁ। এটা খাট্টা বস্তু দেখাইছোঁ আপোনালোকক, এইডোখৰতে চাওক। এতিয়া উঠিব, এতিয়া উঠিলে আমাৰ মাতক অসমীয়াত কওক, অসমীয়াত অসমৰ কেইটা হ'লে বুজি পোৱা হয়, এইটো কৰ হয় বেংগলৰ হয়, বাঙালী ক'ব লাগিব, বেংগলী ক'ব লাগিব নেকি? Just keep following your heart. Keep that hope, 'cause it's hope that dies the last. To never আহি সোমাইছোঁ সাপৰ কাউণ্টাৰত, মানে সাপৰ য'ত এইফালে দেখা পাইছে সাপ। down. I believe it's true. Every day the sun rises again for you. Live your life, live your dream. It's the sound of soul in me, in me. Live your life. দেখা পাইছে এতিয়া ধুনীয়াকৈ জুৰ পৰা আহি মেলি এতিয়া ধুনীয়াকৈ চাহ খাইছোঁ, অলপ চাহৰ চুস্কি। ফাইনেলি গাইছ আহি পালোঁ আমি ৰুমত, আৰু এইফালে আমাৰ দেখা পাইছে ৰুম, এইফালে পূৰা ধুনীয়া ৰুম, ইয়াতে থাকিম মামা আৰু মই ধুনীয়াকৈ বিন্দাছ থাকিম আজি। আৰু এইফালে দেখা পাইছে টিভি, অলপ দেৰিকৈ টিভি চাম। অ'কে গাইছ, এতিয়া আহিছোঁ মই ভণ্টিজনীৰ লগত অলপমান ফুৰি আছোঁ, আমাৰ ৰুম এক্সপ্ল'ৰ কৰি আছোঁ। আমাৰ এইফালে 409 ৰুম ধুনীয়াকৈ গোটেইখন একদম এফালৰ পৰা তহিলং কৰি ফুৰিছোঁ। সেইফালে আছে আমাৰ মামাশ্ৰী। কেনেকুৱা লাগিছে ৰুমত থাকি? বহুত বঢ়িয়া। আৰু এইফালে আমাৰ কাম কৰা ছোৱালীজনী আহিছে, ক'বা নাজানো। বাজিল 8টা। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব। আৰু একবাৰ আপোনালোকক বাথৰুমটো দেখাই দিছোঁ, বাথৰুম এইফালে ধুনীয়া গ্লাছ, এইটো একদম চাইনিজ কোমল হেণ্ড শ্বাৱাৰ, এইবিলাক হেণ্ড শ্বাৱাৰ একদম মানে ছোৱালীজনী বহুত এইবিলাকত এক্সপাৰ্ট। মানে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব, আৰু চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল নটিফিকেশ্যনটো অল কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যনটো অতি সোনকালে পাই থাকে। চ' লগ পাইছোঁ আহিবলগীয়া নতুন এটা ধামাকা ভিডিঅ'ত। তো আজিলে বাই গাইছে, বাই। তো একদম খাতাৰনাক মানে কি বহুত ভাল। তুমি ইমান মাংস থকা ছোৱালীজনী আৰু অলপ হয়নে? বাই। এইটো ঘূৰাব লাগে জানো? এইটো ক্লিক কৰাটো হয়, ঘূৰাব লাগে। অঁ য়েছ।